ভোটগ্ৰহণৰ পিছদিনাৰ পৰাই প্ৰতিটো দলৰ প্ৰাৰ্থীসকল ব্যস্ত হৈ থাকে ভোটৰ হিচাপ নিকাচত। ভোটগ্ৰহণৰ পাছৰে পৰা ফলাফলৰ দিনালৈকে ৰাজনৈতিক নেতা আৰু প্ৰাৰ্থীসকল ব্যস্ত কোনে ক'ত কিমান ভোট পালে আদিত বিভিন্ন অংকত। কিন্তু এই সমূহৰ পৰা সম্পূৰ্ণ ব্যতিক্ৰমী ৰূপত খুমটাই সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা যোৱাবাৰৰ বিধায়ক মৃণাল শইকীয়া। মৃণাল শইকীয়াই ভোটগ্ৰহণৰ পিছদিনাৰ পৰাই ব্যস্ত হৈ আছে এমহীয়া কৰ্মসূচী লৈ ৰাজহুৱা কামত। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পিছদিনাৰ পৰাই সমষ্টিটোৰ বিভিন্ন ৰাজহুৱা অনুষ্ঠান, চাফাই অভিযান, গছপুলি ৰোপণ, বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আদি কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে মৃণাল শইকীয়াই। যোৱাবাৰৰ বিধায়কগৰাকীৰ লগত সংগ দিছে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে। আজি পুৱাই বিধায়কগৰাকীয়ে খুমটাই সমষ্টিৰ অন্তৰ্গত বেতিয়নীৰ নৱনিৰ্মিত শংকৰদেৱ শিশু নিকেতনৰ চৌহদত কাৰ্যকৰ্তাসকলৰ লগত বিদ্যালয়খনৰ চাৰিসীমাত বিভিন্ন মূল্যৱান গছপুলি ৰোপণ কৰে। পুৱাই বিদ্যালয়খনৰ পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত ৰোপণ কৰিলে শতাধিক মূল্যৱান গছপুলি। মৃণাল শইকীয়াই এনেধৰণৰ যোগাত্মক কাৰ্যসূচীৰ আৰু পৰিৱেশৰ পাৰিপাৰ্শ্বিক ৰক্ষা, সামাজিক সচেতনতা বৃদ্ধি কৰাৰ কাৰ্যক সকলোৱে এতিয়া শলাগ লৈছে। আগবাঢ়ি আহিছে। আমাৰ নিৰ্বাচন শেষ হৈ গ'ল আৰু দেখা যায় যে নিৰ্বাচনৰ পাছত ভোট গণনালৈকে যিটো সময় পায় সকলোৱে ৰাজনৈতিক সকলো কৰ্মীয়ে হিচাপ নিকাচত ব্যস্ত থাকে। মই এবাৰ মোৰ কাৰ্যকৰ্তাসকলক কৈছোঁ যে যি হৈ গ'ল সেইটো আমাৰ ভোট গণনাৰ দিনা ওলাই পৰিব। সেইকাৰণে সকলোৱে কিবা এটা প্ৰডাক্টিভ কামত নিজৰ গাঁওখনত ৰাজহুৱা কামত ব্যস্ত থাকক। গছপুলি ৰোৱক, গাঁওখন পৰিষ্কাৰ কৰক, তেনেকুৱা ধৰণৰ কাম। আজি মই তেনেকুৱা ধৰণে এইকেইদিন চলাই আছোঁ। আজি মই বেতিয়নী আমাৰ কাকতি গাঁৱৰ যিখন শংকৰদেৱ শিশু নিকেতন বনাই আছে তাত আহিছিলে গছপুলি ৰোপণ 7টা বজাৰ পৰা আৰু 10টালৈ শেষ হৈ যাব। ইয়াৰ জৰিয়তে আপুনি এটা ৰাইজক বাৰ্তাও দিব বিচাৰিছে? বাৰ্তা দিব বিচাৰিছোঁ যে সময় অপব্যয় কৰিব নালাগে। এতিয়া 8:20 লাগিছে, তো মানুহে ৰাতিপুৱা চাহ তাহ খাই আড্ডা চাড্ডা মাৰি থাকোঁতে সময়টো গুচি গৈছে। কিন্তু আমি 7টাতে যিহেতু আহিলোঁ, মই অহা দেখি ৰাইজো ওলাই আহিলে, স্থানীয় ৰাইজ, আৰু প্ৰায় 100 পুলি লোৱা ইতিমধ্যে হৈ যায়। আৰু আপোনাৰ এনেধৰণে প্ৰতিদিনে কাৰ্যসূচী বিভিন্ন জেগাত, বিশেষকৈ ওচৰৰ জুবিবাৰী গাঁও, বেতিয়নী গাঁও, ওচৰ পাজৰ এনেকুৱা ৰাজহুৱা কাম কৰিম।